हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েট আপোনালোকে চাগে ভাবিছে আজি চেনেললৈ কোন এইজনী কইনা লৈ আহিছো নহয় নে ওকে মই কৈ আছো আচ্ছা এইগৰাকী হৈছে মোৰ কাজিন সিস্টাৰ তাৰমানে মোৰ বা আৰু তাইৰে বিয়া আছিল ভিডিঅটো দিয়া অকণমান পলম হৈছে কিন্তু ভিডিঅটো আপলোড নকৰাকৈতো থাকিব নোৱাৰি গতিকে আমি সপৰিয়ালে গৈছিলোঁ বিয়া খাবলৈ দেৰগাঁৱলৈ আৰু তাৰ পাছত এতিয়া কাহিনীটো ষ্টাৰ্ট কৰিম ইয়াৰ পৰা আৰু ব্লগ হিচাপে এই কাহিনীটো দিছোঁ যাতে মেমৰি হিচাপেও থাকি যায় আৰু অকণমান মুহূৰ্ত আপোনালোকৰ কাৰণে ধৰি ৰাখিলোঁ আৰু ব্লগ হিচাপে আজি আপলোড দিছোঁ হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু জনাব কেনেকুৱা পালে আৰু তাইৰ বৈবাহিক জীৱনটো সুখৰ হওক বুলি আপোনালোকেও আশীৰ্বাদ কৰিব গতিকে ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ লেটছ গেট ষ্টাৰ্টেড আৰু এতিয়া কইনাৰ মেহেন্দি ফটোশ্বুট চলি আছে এয়া ফটোগ্ৰাফাৰে ফটো লৈ আছে আৰু আমিবোৰ কাষতে বহি আছোঁ ইয়াত ওলাই আছো ব্লগত যাব এইটো পেন্ডেল লাইট দিলে তো পেন্ডেলত যা পেন্ডেলত যোৱা লাইট বাহিৰ দি দিলে হ'ব আৰু এতিয়া এয়া আমদালি গাঁঠিছে সকলোৱে মিলি একেলগে এইটো অসমীয়া বিয়াৰ এটা খুবেই প্ৰয়োজনীয় পৰম্পৰা এইবলে বা এই কোন ঢুকি নাপা লাগিল বান্ধি দে ঢুকি নাপা বান্ধি দে এই গজাটো বান্ধি বিয়া নাম আমদালি গাঠিছো দলা মুখ দাৰিছো বাবা আমদালি গাঠিছো দলা মুখ দাৰিছো কইনা ভাঙৰ সানি দিয়া এই কথা দেখিছো Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. গুড মৰ্ণিং এভৰিৱান ইট ইজ দ্য নেক্সট ডে আৰু আজি হৈছে জোৰোণ আৰু এয়া জোৰোণ আহি পাইছে ইতিমধ্যে আৰু ইয়াৰ আগৰ দুখৰ একচুৱেলি তুলিবলৈ পাহৰিয়ে থাকিলোঁ মই ব্লগ কৰিছিলোঁ যে সেইটো কথাই পাহৰি থাকিলোঁ একচুৱেলি আমি ইমানেই বিজি হৈ গৈছিলোঁ কি পিন্ধিম ক'ত কি কৰিম এণ্ড কইনাৰ কাৰণেও বিউটিচিয়ান আহি গ'ল তো সেইবিলাক চাই থাকোঁতে আচলতে আমাৰ দেৰি হৈ গ'ল আৰু ৰিলেটিভছো বহুত আহি পাইছিলেহি তো এতিয়া আজিৰ দিনটোত জোৰোণ আৰু গতিকে আজি জোৰোণৰ পৰ্বটো দেখাওঁ আপোনালোকক ব'লক
Má বহিবলৈ চিনি নাপায় যে তললৈকে থাকিলে তললৈকে তললৈকে বহি দিছোঁ আৰু আমাৰ হেৰি কৰক আৰু যেতিয়া আমি আমাৰ হেৰিয়ে যাওঁ তেওঁ তালৈ গুচি গ'লেগৈ হ'ল আৰু কাপোৰ পিন্ধি তাত সকলক খাই কৰিলেগৈ হ'ল আৰু ইয়ালৈ নালাগে ৰ'বা জোৰোণৰ কাম কাজবোৰ সুন্দৰকৈ হৈ গ'ল আৰু এতিয়া আমি গোটেইখিনি একেলগে পানী তুলিবলৈ আহি আছোঁ আৰু এয়া বৌ এফালে জান আছে এয়া আশিষ দা আৰু এফালে ড্ৰাইভাৰ চিটত মাইনাদা চাই দেচোন চবে একেলগে আমি পানী তুলিবলৈ আহিছোঁ গেলাবিলৰ পাৰলৈ কেমেৰামেন হয় আৰু
মৰ্ণিং এভৰিৱান ইট ইজ দ্য নেক্সট ডে আৰু আজি হৈছে ৰিচেপশ্যন ৰাতিপুৱাই আমি তিনিওটা ওলাই পেলাই গুচি আহিলোঁ আৰু খাবৰ কাৰণে বিচাৰি আহি এয়া হোটেলত বহি আছে ৰিচেপশ্যন টাইম আমি ওলাই মেলি ৰেডি হ'লোঁ এতিয়া ধুনীয়াকৈ ব'লক ভিতৰলৈ যাওঁ আপোনালোককো ভিতৰখন দেখাওঁ আৰু স্পেচিয়েলি কইনাগৰাকীক দেখাওঁ ব'লক আৰু এয়া আছিল বাৰ বিয়াখন আমি আসলতে প্ৰত্যেকেই তাইৰ বিয়াখন খুবেই বেছি এনজয় কৰি আছিলোঁ আৰু সেইটো কাৰণে ব্লগটো ভালকৈ কৰা নহ'লে কেইটামান ফুটেজহে ৰাখিব পাৰিলোঁ আৰু তাৰ কাৰণে দুখিত যে ভালকৈ ব্লগটো দিব পৰা নাই কিন্তু এইবোৰ এটা সৰু সৰু মেমৰি যিটো মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে এই দিনবোৰ এই সময়বোৰ দেখি তাইৰো ভাল লাগক আৰু আমাৰো ভাল লাগক হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদিহে আপুনি নতুন মোৰ চেনেল চাই আছে তেন্তে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি যাবলৈ নাপাহৰিব পুনৰ এটি নতুন দিনত এটি নতুন ভিডিঅ'ৰে সৈতে আপোনালোকৰ ওচৰলৈ আহিম আৰু তেতিয়ালৈকে হাঁহি থাকক